Dear students, আজি মই HSLCৰ এটা খুব গুৰুত্বপূৰ্ণ ইংৰাজীৰ চেপ্টাৰ A Letter to God ডিসকাশন কৰিম। A Letter to God লিখিছে GL Fuentes আৰু এই চেপ্টাৰটোত লিঞ্চু নামৰ এজন ফাৰ্মাৰৰ বিষয়ে এজন কৃষকৰ বিষয়ে এটা ষ্টৰী GL Fuentese এক্সপ্লেইন কৰিছে। তো এই ষ্টৰীটো মই অসমীয়াত এক্সপ্লেইন কৰিব বিচাৰিছোঁ যে লিঞ্চু নামৰ এজন লেটিন আমেৰিকান ফাৰ্মাৰ আছিলে। লিঞ্চু ৱাজ এ লেটিন আমেৰিকান ফাৰ্মাৰ আৰু তেওঁৰ ঘৰ আছিলে পাহাৰৰ ওপৰত। লিঞ্চুছ হাউচ ৱাজ সিটুৱেটেড ইন দ্য ক্ৰেষ্ট অফ এ ল হিল আৰু তেওঁ সেই পাহাৰত একমাত্ৰ তেওঁৰ ঘৰ আছিলে গোটেই উপত্যকাটোৰ ভিতৰত। আৰু লিঞ্চুৱে তাত মাকৈ খেতি কৰিছিলে। লিঞ্চু ফাৰ্ম কৰ্ণ। লিঞ্চুৰ মাকৈ খেতিত বৰষুণৰ প্ৰয়োজন হৈছিল, কিন্তু পৰ্যাপ্ত বৰষুণ নোহোৱাৰ কাৰণে তাৰ খেতি ধ্বংস হোৱাৰ নষ্ট হোৱাৰ উপক্ৰম হৈছিলে। সেইকাৰণে লিঞ্চুৱে বৰষুণ বিচাৰিছিলে। লিঞ্চু হোপড ফৰ গেটিং ৰেইন ফৰ হিজ কৰ্ণফিল্ড। তাৰ কৰ্ণ খেতিৰ কাৰণে লিঞ্চুৱে বৰষুণ বিচাৰিছিলে। সেইকাৰণে লিঞ্চুৱে আকাশলৈ নৰ্থ ইষ্টৰ ফালে চাই আহিছিল যে বৰষুণ হ'ব নেকি। লিঞ্চুৰ ৱাইফেও আহাৰ বনাই আছিলে। লিঞ্চুৰ ডাঙৰ ল'ৰাবিলাকে পথাৰত কাম কৰি আছিলে আৰু লিঞ্চুৰ সৰু ল'ৰাবিলাকে ঘৰৰ ওচৰতে খেলি আছিলে। আৰু লিঞ্চুৱে প্ৰেডিক্ট কৰিছিল, আকাশৰ ফালে যেতিয়া চাইছিলে দেখিছিল ডাঙৰ ডাঙৰ ডাৱৰবিলাক আহি আছে, ক্লাউডছবিলাক আহি আছে। The clouds were approaching from the northeast and Lindsay predicted that rain would come very soon. Lindsay অনুমান কৰিছিল যে বৰষুণ হ'ব পাৰে। ঠিক সেই সময়তে অলপ অলপ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিলে। লিঞ্চু আনন্দিত হৈছিলে আৰু বৰষুণৰ ফিলিংছটো তাৰ শৰীৰত ল'বৰ বাবে সি বাহিৰলৈ ওলাই গৈছিল। Lindsay went out to have the pleasure of the feelings of rain. তো এই লিঞ্চুৱে তেতিয়া খুব আনন্দত মতলীয়া হৈ লিঞ্চুৱে কৈছিলে যে দিজ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দিজ আৰ লাইক নিউ কইনছ। লিঞ্চুৱে কৈছিলে এইবিলাক বৰষুণৰ টোপাল নহয়, যিবিলাক আকাশৰ পৰা পৰি আছে, এইবিলাক হৈছে নতুন নতুন মুদ্ৰা, কাৰণ তাৰ পৰা লিঞ্চুৱে নতুন মুদ্ৰা পাব। আৰু সেই বৰষুণ যেতিয়া পৰি আছিলে সি খুবেই সুখী হৈছিলে। কিন্তু হঠাৎ বৰষুণে গতি সলনি কৰিছিল আৰু বৰষুণ শিলাবৃষ্টিলৈ পৰিৱৰ্তন হৈছিলে। দি ৰেইন চেঞ্জড ইনটু হেল ষ্টৰ্ম। আৰু বহু সময় এনেকৈ শিলাবৃষ্টি পৰাৰ ফলত লিঞ্চুৰ গোটেই খেতিপথাৰ বগা হৈ গৈছিলে, নিমখৰ নিচিনা দেখা গৈছিলে, চিলভাৰ কইনছৰ নিচিনা দেখা গৈছিলে, গোটেই খেতিপথাৰ হোৱাইট হৈ গৈছিলে। আৰু তেতিয়া লিঞ্চুৱে খুবেই দুখিত হৈছিলে, দুখ কৰিছিলে আৰু সি তাৰ পুতেকসকলক কৈছিলে যে শিলাবৃষ্টিয়ে আমাৰ গোটেই খেতিপথাৰ ধ্বংস কৰি দিলে। এই বছৰ হয়তো আমি ভোকাতুৰে থাকিব লাগিব। এই বছৰ আমি আৰু কোনো শস্য নাপাওঁ, এই বছৰ আমি ভোকাতুৰে থাকিব লাগিব। তেতিয়া লিঞ্চুৰ মনলৈ এটা ভাৱ আহিছিলে যে নহয়, ভগৱানটো আছে। তেতিয়া লিঞ্চুৱে তাৰ পুতেকসকলক মাতি কৈছিলে যে আমি এবছৰ কোনেও ভোকত থাকিব নালাগে, আমাক সহায় কৰিব ভগৱানে। আৰু সি ভগৱানলৈ চিঠি লিখাৰ সিদ্ধান্ত কৰিছিল। তে লিঞ্চুৱে প্ৰথম যিটো চিঠি লিখিছিল তাত লিখিছিল যে গড ইফ ইউ ডু নট হেল্প মি, আই এণ্ড মাই ফেমিলি এণ্ড আই উড গ' হাংগ্ৰি দিছ ইয়াৰ। যে ভগৱান, তুমি যদি মোক সহায় নকৰা তেনেহ'লে মোৰ পৰিয়াল আৰু মই এই বছৰ ভোকত থাকিব লাগিব, কাৰণ শিলাবৃষ্টিয়ে মোৰ গোটেই খেতিপথাৰ ধ্বংস কৰি দিলে। সেইকাৰণে তুমি মোক 100 পিজুচ দিব লাগিব। 100 পিজুচেৰে মই মোৰ শস্য ৰোপণ কৰিম, লগতে মোৰ পৰিয়ালক লৈ শস্য নোহোৱালৈকে মই জীয়াই থাকিম। গতিকে তাৰ কাৰণে তুমি মোক 100 পিজুচ দিয়া। এনেকৈ চিঠিটো নি লিঞ্চুৱে এটা ছানডে মৰ্ণিঙত পোষ্ট অফিচত দিছিলে। আৰু যেতিয়া পোষ্টমেনে চিঠিখন পালে তাত লিখা আছিলে টু গড। তেওঁ এইটো পোষ্টমাষ্টাৰক নিদিলে। পোষ্টমাষ্টাৰে চিঠিখন যেতিয়া পঢ়িলে তেওঁ হাঁহিলে, কিন্তু তেওঁ আচৰিত হৈছিলে যে এজন ব্যক্তিৰ ভগৱানৰ প্ৰতি ইমানখিনি বিশ্বাস কেনেকৈ থাকিব পাৰে। আৰু সেইকাৰণে পোষ্টমাষ্টাৰজনে এই চিঠিখনৰ উত্তৰ দিব বিচাৰিছিলে। দি পোষ্টমাষ্টাৰ ডিচাইডেড টু আনচাৰ লিঞ্চুছ লেটাৰ। আৰু তেওঁ কেনেকৈ উত্তৰ দিব, তেওঁ সিদ্ধান্ত কৰিছিল যে তেওঁ লিঞ্চুক টকা দিব। আৰু তেওঁৰ বন্ধু, তেওঁৰ লগৰ কৰ্মচাৰীসকল আৰু তেওঁ নিজেও তেওঁৰ চেলাৰীৰ এটা পাৰ্ট দিছিলে। আৰু দি 70 পিজুচ তেওঁ গোটাবলৈ সক্ষম হৈছিল। আৰু সেই 70 পিজুচ লিঞ্চুলৈ এখন চিঠিত পঠিয়াই দিছিলে। আৰু 70 পিজুচ থকা চিঠিখন যেতিয়া লিঞ্চুৱে পাইছিলে তেতিয়া লিঞ্চু আচৰিত হোৱা নাছিল, কাৰণ লিঞ্চুৱে ভাবিছিল ভগৱানেই পঠিয়াইছে। আৰু সেই চিঠিখনৰ ওপৰত লিখা আছিলে ফ্ৰম গড।
ভগৱানৰ সহি আছিলে মানে ভগৱানৰ পৰাই দিছে বুলি লিঞ্চুৱে ফাৰ্ম ফেথ আছিলে তাৰ পুৰা বিশ্বাস আছিল যে এইটো ভগৱানে দিছে আৰু সেই কাৰণে লিঞ্চু আচৰিত হোৱা নাছিল বৰঞ্চ চিঠিখন পোৱাৰ লগে লগে লিঞ্চু খুব খং কৰিছিলে যেতিয়া তেওঁ টকাখিনি গণিছিল আৰু তাত যেতিয়া 70 পেজছ হৈছিল 100 পেজছৰ হলনি তেওঁ খং কৰিছিল কাৰণ তেওঁ ভাবিছিল যে ভগৱানটো কেতিয়াও ভুল কৰিব নোৱাৰে আৰু ভগৱানেতো মোক মানাও কৰা নাই যে তেওঁ বাকি 30 পেজছ নিদিয়ে তেনেহলে বাকি 30 পেজছ ক'ত গ'ল নিশ্চয় ভগৱানে মোক 70 পেজছ দিলে ভগৱানে মোক 100 পেজছ দিলে আৰু হয়তো কৰ্মচাৰী সকলে পোষ্ট অফিচৰ তেওঁলোকে সাগে 30 পেজছ মিস এপ্ৰোপ্ৰিয়েট কৰিলে বা তেওঁলোকে এখিনি মোৰ লগত প্ৰবঞ্চনা কৰিলে তাৰ পিছত লিঞ্চুৱে তেওঁ দ্বিতীয়খন চিঠি লিখিবলৈ সিদ্ধান্ত কৰিলে আৰু লিঞ্চুৱে তাৰ সেকেন্ড চিঠিটোত লিখিলে যে ভগৱান মই বাকি থকা 30 পেজছ তোমাৰ পৰা বিচাৰিছো 30 পেজছ মোক পঠিয়াই দিয়া মই তোমাক 100 পেজছ বিচাৰিছিলো কিন্তু মই মাত্ৰ 70 পেজছ পাইছো গতিকে বাকি থকা 30 পেজছ তুমি মোলৈ পঠিয়াই দিয়া আৰু লিঞ্চুৱে চিঠিখনত লিখিছিলে যে সেই টকাখিনি তুমি পোষ্ট অফিচৰ কৰ্মচাৰী বা তুমি মেইলৰ জৰিয়তে বা পোষ্ট অফিচৰ জৰিয়তে নপঠাবা কাৰণ পোষ্ট অফিচৰ কৰ্মচাৰীবিলাক প্ৰবঞ্চক বা ঠগ প্ৰবঞ্চকৰ দল হয় এনেকৈ লিঞ্চুৱে কৈছিলে তো কৈছিল দি পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ আৰু সেই কাৰণে তেওঁ এই টকাখিনি পোষ্ট অফিচ বা মেইলৰ জৰিয়তে পঠিয়াবলৈ মানা কৰিছিল যে গতিকে আমি এই চ্যাপ্টাৰটোত কি বিচাৰি পালো যে এজন ব্যক্তিৰ ভগৱানৰ প্ৰতি থকা হে বিশ্বাস লেখকে হে বিশ্বাসটো দেখুৱাব বিচাৰিছিলে যে এজন ব্যক্তি ভগৱানৰ প্ৰতি ইমান বিশ্বাস কেনেকৈ হ'ব পাৰে তো ঠিক আছে আমি নেক্সট ভিডিঅ'ত কোৱেশ্চন আনসাৰ্স আৰু এটা ভিডিঅ'ত MCQ খিনি ডিসকাশন কৰিম ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ